আমাৰ কৃষ্ণৰ চবতকৈ ডাঙৰ যিটো শ্ব'ৰুম আছে ইয়াত বৰ্তমান ষ্ট'ৰ আপডেট চাওক কিমানবিলাক বাইক আছে চাওক ষ্ট'ৰ আপডেট কমপ্লিট ইয়াত 30-40খন বাইক আছে চাওক আৰু গুদামত আছে মই কমপ্লিট দেখাম আৰু এটা বস্তু এতিয়া কৈ লওঁ আপোনালোকক আর ইয়াত চাওক ভাই যিকোনো নতুন বাইক বা স্কুটি হোক গ্লামার লো সুপার স্প্লেন্ডার লো স্পৰ্ট লো যিকোনো বাইক লো মোৰ যদি কথা কয় আপুনি মনজিৎ DX চেনেলটোৰ পৰা যদি আহিছোঁ বুলি কয় তেতিয়াহ'লে আপোনাক 500 টকা এক্সট্ৰাকৈ আপোনাক ডিছকাউণ্ট দিব ধামাকা অফাৰ প্ৰথম আগত আপুনি বাইকখন লৈ লওক লৈ লোৱাৰ পিছত আপুনি ক'ব এই যে মনজিৎ DX চেনেলৰ পৰা আহিছোঁ আপোনাক 500 টকা এক্সট্ৰাকৈ দিয়া হ'ব ঠিক আছে কিমান দিব লাগিব এইটো আপোনাৰ প্ৰাইচ কিছুমান 38 আর ডিসকাউন্ট হবে আর ডিসকাউন্ট করে দিন আপনার প্রাইস কিছু মই দিব আপনার 28 কিমান চনৰ গাড়ী হয়ছে 2012 কিমান করে কিলোমিটার চলেছে 1,19,000 ঠিক আছে DS3 না এখানে DS3 হয় এখন আপনার কাস্টমার লয় কিমান দিব লাগিব মই মোটামুটি 40,000 কিছু আর আপনার ডিসকাউন্ট আই যাব আর এটো আপনার 2012 ঠিক আছে এখন আপনার প্রাইসটো রাখছো মই মোটামুটি আপনার 48 কিছু কিন্তু আপনার মানে সাইডৰ মানে যোনটো ইন্ডিকেটর থাকে ইন্ডিকেটরটো নথকাৰ কাৰণে মানে মই এটোৰ আৰু ডিসকাউন্ট আৰু এক্সট্রা হিচাপে এটো 1000 টাকা মই ডিসকাউন্ট কৰি দিম আৰু আপোনাৰ গাড়ীৰ বাবদ আৰু এক্সট্ৰা আৰু ডিসকাউন্ট আহি যাব না মোটামুটি মই 4 ৰ পৰা মই আপোনাৰ 5,000 ইয়াত চাওক মই আপোনাক দেখাইছোঁ চাওক ইয়াত যিমানখিনি বাইক আছে মই আপোনাক কিলোমিটাৰ আৰু যোনটো মাইলেজটো আছে এইটো চাগে কমপ্লিট ক'ব নোৱাৰোঁ মানে ইয়াত বহুত হাল্লা হৈ থাকে মানে গাড়ী আপ এণ্ড ডাউন হৈ থাকে এইটো কাৰণে আপুনি যদি এখন বাইক ভাল লাগে তেতিয়াহ'লে দাদাক আপুনি ডাইৰেক্ট কল কৰি আপুনি সুধিব পাৰে কোনখন বাইকত কিমান টকা দাম চলি আছে কিমান হাজাৰ কিলোমিটাৰ চলিছে এইটো আপুনি কল কৰি সুধিব পাৰে ঠিক আছে এতিয়া মই এইখন আপোনাৰ পৰা দেখাব চেষ্টা কৰিম এইখন আপোনাৰ দাদা ক'লে নহয় কিমান দিব লাগিব এইখন আপোনাৰ 40,000 ডিছকাউণ্ট আপনার 3,000 কিমান চনৰ গাড়ী এইখন 2012 ঠিক আছে এইখন কিমান চনৰ গাড়ী এইখন আপোনাৰ 2012 গাড়ী কিমান কিলোমিটাৰ চলিছে এইখন 57,000 ঠিক আছে এইখন আপোনাৰ কণ্ডিশ্যনটো ঠিকে আছে বেয়া নহয় যিমান গাড়ী আছে ঠিক আছে সুপাৰ কিমানখন আপোনাৰ 48 কিমান চনৰ গাড়ী এইখন আপোনাৰ 2013 হ'ব নেকি 2013 ঠিক আছে এইখন কিমান দিব লাগিব আৰু ডিছকাউণ্ট আহি যাব আপোনাৰ মোটামুটি 2,000 পৰা 3,000 টকা ডিছকাউণ্ট আহি যাব আৰু এইখন 46 কিমান চনৰ গাড়ী এইখন 2018 DS3 না এইখন DS4 ঠিক আছে এখন তো BS3 ভৰাই এখন BS3 হয় ঠিক আছে এখন এইখন আপোনাৰ DS4 গাড়ী না এখন কিমান দিব লাগিব এখন আপোনাৰ 2015 মই প্ৰাইচ ৰাখিছোঁ আপোনাৰ 35 কিমান চনৰ গাড়ী এইখন 2015 গাড়ী কিমান কিলোমিটাৰ চলিছে এইটো মোটামুটি আপোনাৰ ধরুন না আপনি মোটামুটি 28-27 মোটামুটি আপনার 39 কম বেশি আপনার অলপ কম বেশি হব আর ডিসকাউন্ট করে দিন প্রাইস আছে আপনার 35 এখন কিমান চনৰ গাড়ী হয় এখন 2015 গাড়ী কিমান কিলোমিটাৰ চলিছে এখন মোটামুটি আপনার এনেকুৱা সেমে হ'ব আপনার BS6 না BS4 BS3 না ঠিক আছে এইখন আপনার BS3 না এইখন কিমান চনৰ গাড়ী এইখন 2000 আপনার 2012 হ'ব 2012 কম বেছি হ'ব দামটো কিমান টকা ক'লে আপুনি এইটো দামটো কোৱা নাই মই পিছে এইটো 2012 গাড়ী এইটো প্ৰাইচ ৰাখিছোঁ আমি আপোনাৰ 46 ৰাখিছোঁ আৰু আপোনাৰ মোটামুটি এইটো ডিছকাউণ্ট ঠিক আছে এইখন আপোনাৰ 2012 মডেল কিমান দিব লাগিব 27 প্ৰাইচ আৰু ডিছকাউণ্ট এখন আমরা কিছু আমি মোটামুটি আপনার 48 কিছু 48 আর আপনার ডিসকাউন্ট আহি যাব
কিমান চনৰ গাড়ী গ'লে আপুনি 2015 নাইবা 16 হবে 2015 পৰা চলোৱা না গাড়ীখন একদম কণ্ডিশ্যন চেল্ফ ডিষ্টাৰ্ট হয় না স্বল্পতে ঠিক আছে আৰু ভিতৰত আছে নে দাদা আৰু আছে হয় এইটো মই 48 দিছোঁ আপোনাৰ এই টেংকিৰ চাইডত যোনটো কাম সেইটো মই নতুন লগাই দিম আপোনাৰ অৰ্ডাৰ কৰিছোঁ তো 48 কৈছোঁ আৰু ডিছকাউণ্ট আহি যাব কিমান চনৰ গাড়ী এইটো আপোনাৰ 2014 গাড়ী হ'ব 2014 গাড়ী না ঠিক আছে কিমান হাজাৰ কিলোমিটাৰ চলিছে মোটামুটি এনেকুৱাই হ'ব আপোনাৰ 30 ইমান নহ'ব বোধহয় আপোনাৰ 32 40,000 কিলোমিটাৰ লাগিব 130 টকা না ঠিক আছে আৰু এখন এখন আপোনাৰ ৱাৰেণ্টি ইয়াত চাওক মই আপোনাক কৈ আছোঁ চাওক ইয়াত যিমানখিনি বাইক আছে ইয়াত যিমানখিনি বাইক আছে যদি মই মানে কেতিয়াবা ভুল গৈছোঁ চাওক এইখনত কিমান চন চলিছে কিমান হাজাৰ কিলোমিটাৰ চলিছে কিমান চনৰ গাড়ী হয় কিমান তেল খায় কিমান কি কমপ্লিট এটো যে জানে ক'ব হয় না দাদা এতিয়া কিবা যদি এটো যে আপোনাক জানিব লাগে মানে এতিয়া চাওক কমেণ্ট ডাইৰেক্ট কৰিলে এতিয়া চাওক বহুতবিলাক কমেণ্ট আহে এতিয়া চববিলাক মানে ৰিপ্লাই দিব নোৱাৰোঁ এতিয়া চাওক মই এতিয়া বেলেগ কাম কৰি আছোঁ এতিয়া মোৰ যেতিয়া 10K ছাবস্ক্ৰাইবাৰ হ'ব তেতিয়া মই অল আছামত যিমানখিনি আছে ভিডিঅ' বনাম আৰু যিকোনো কমেণ্টৰ মই ৰিপ্লাই দিম এনে যদি বাইকবিলাকৰ কিবা আপোনাৰ কিলোমিটাৰ চনটো কিমান আপোনাক স্ক্ৰীনশ্বট মাৰি দাদাজনৰ হোৱাটছআপত দিয়ে দাদাজনক সুধিব দাদা এখন কিমান টকা দাম চলি আছে কিমান টকা প্ৰাইচ দাদাজনে কমপ্লিট কৰি দিব হয় নে দাদা আৰু টাইমটো কিমান টাইম কৈ দিয়কচোন টাইমটো আপোনাৰ মোটামুটি আপুনি দিনৰ ভাগতে কৰিব লাগিব আপোনাৰ 7টা মোটামুটি 8টা দিনৰ ৰাতিপুৱা 8টাৰ পৰা মোক মোটামুটি আপুনি 3টা 4টা ভিতৰত মোক পাব না ঠিক আছে দাদাজনে কল কিবা যদি আপোনাক এইটো যে যিকোনো বাইকৰ আপোনাক যদি ডকুমেণ্টছ বা যিকোনো আপোনাক সুধিব লাগে তেতিয়াহ'লে দাদাজনক ডাইৰেক্ট কল কৰিব কল কৰি আপুনি দাদাজনক সুধিব পাৰে ঠিক আছে তো আজিৰ কাৰণে ইমানে ইয়াত যিমানখিনি বাইক আছিল মই আপোনালোকক কমপ্লিট দেখাব চেষ্টা কৰিলোঁ আশা কৰিছোঁ ভাই ভিডিঅ'টো ভাল লাগিছে যদি ভাল লাগিছে লাইক কৰিব ছাবস্ক্ৰাইব কৰিব লগতে বেলেগ ক্লিক কৰিব আজিৰ কাৰণে ইমান ধন্যবাদ